Hey kiddies, welcome to my channel. আৰু আজি মই অসমীয়া গম পাইছে নহয় এইটো ব্লগত কৈছিলো ইমান ধুনীয়া চব বেয়া ডাঙৰ এয়া আমাৰ আইতা মা পাপা মামা গাড়ী চলাইছে গাড়ী ফুল গছে ভৰা সেউজীয়া আজিটো ইমান স্পেশাল ব্লগ নহয় মানে মই ইনে আছিলো যে আমনি লাগিছিলে সেইকাৰণে ব্লগ এটা কৰোঁ বুলি ভাবি পিনি কৈছো মানুহ ৰখি আছে ইমান ধুনীয়া চব সৰুতে অহা মনত নাই ইমান চব কিমান ধুনীয়া সেউজীয়া মানুহে বহি আছে বেঞ্চত ইমান ধুনীয়া নজাৰা খবৰ মই মাক ফোনটো দি দিলোঁ হাতখন বিষাইছিলে একো দেখাবলৈ নাই বাৰু বকে সেই বুলিও আমাৰ লগতে আপোনালোকো এনজয় কৰক আমি গৈ আছো পাইছোগে আৰু আপোনালোকৰ পুলিচ থানাখন দেখাম ৰ'ব এইখন পুলিচ থানা থাকি গ'ল ইমান ডাঙৰ ডাঙৰ ৱাল দিছে ইমান ধুনীয়া ধুনীয়া ফুল আৰু অলপ ভালকে জুম কৰি দিছো আপোনালোকে ভালকে দেখক ইয়াত গাড়ী পাৰ্কিং কৰিছে চক মায়ে চাই গৈ আছে আৰু এটা স্পেচিয়েল বস্তু দেখাবলৈ গৈ আছো আপোনাক এয়া লাভ ফটো মাৰিছে মামা মা এয়া গৰম উঠিছে হাই কোৱা আইতা আইতা কল খাইছে আইতাই মন্টি ইমান ধুনীয়া ভালকে দেখাই দিছো
জুম কৰি চাওক ইমান ধুনীয়া ৰাব এতিয়াও ফটোৱে মাৰি আছে পাপাই চিল কৰি আছে গাড়ীত এয়া চাওক ইমান ধুনীয়া ধুনীয়া ফুল মায়ে ফটো মাৰিবলৈ লৈছে এখন চাওক আই লাভ শিৱসাগৰ ইমান ধুনীয়াকৈ লিখা আছে এতিয়া আমি যাবলৈ লৈছোঁ এয়া এইডোখৰ বেছি গছ আছে বহিবলৈ বহুত ভাল লাগে বতাহ মাৰি থাকে ঠাণ্ডা ঠাণ্ডা আমি এইডোখৰতে নামিম কুঁহিয়াৰ ৰস খাম আমি নামি খালোঁ কুঁহিয়াৰ ৰস আপোনালোকক নেদেখালোঁ মানে আমি গৈ আছোঁ এতিয়া পুৰা গাড়ী এইখন কলেজ চব ইমান গছে ভৰা পাইছোহি আৰু মামাই মানে শিকি আছে গাড়ী ওকে পৰা নাই হ'লেও আহিছেগৈ কণ্ট্ৰলটো অলপ